সেট ফ্লাই আসাম ইউটিউব চেনেলত তোমালোকৰ স্বাগতম জনাইছোঁ। এইটো ভিডিঅ'ত আমি এক্সাম আৰু স্কুলৰ ৰিগাৰ্ডিঙত যি প্ৰশ্ন আছে তোমালোকৰ মনত এইটোৱে প্ৰশ্ন সৃষ্টি হৈছে যে এক্সাম কেতিয়া হ'ব, অহাই 22 বৰ্ষৰ এক্সাম কেতিয়া হ'ব, HSLC আৰু এতিয়া গ্ৰেজুৱেশ্যনৰ কলেজ কেতিয়া খুলিব, স্কুল কলেজ কেতিয়া খুলিব, এইটো সকলোবোৰ প্ৰশ্নৰ তোমালোকৰ ইয়াত এক্সাম্পলৰ সৈতে তোমালোকৰ উত্তৰ বিচাৰিবলৈ চেষ্টা কৰিম। গতিকে তোমালোকে এইটো ভিডিঅ'টোৰ লগত চাই থাকা শেষলৈকে। গতিকে আমি গ্ৰাফৰ সহায়ত বুজিবলৈ চেষ্টা কৰিম স্কুল কলেজ কেতিয়া খুলিব। এইটো হয় আমাৰ 2000, এইটো এই চৰকাৰী গ্ৰাফ, মই এইটো গুগলৰ পৰা সংগ্ৰহ কৰিছোঁ, এইটো ফেক গ্ৰাফ নহয়, তোমালোকে চাব পাৰা। গ্ৰাফটো মই ভালদৰে দেখাইছোঁ, তোমালোকে চাই। এইটো আগষ্ট মাহৰ গ্ৰাফ হয়, পজিটিভিটি আগষ্টৰ 19 আগষ্টৰ 2020 মই গ্ৰাফটো গুগলৰ পৰা সংগ্ৰহ কৰিলোঁ। সেই সময়ত আছিলে পজিটিভিটি, তোমালোকে তলত চাব পাৰা, পজিটিভিটি 7.7%। সেই সময়ত আগষ্ট মাহত 7.7% আছিলে আৰু স্কুল আমাৰ খুলিছিলে ছেপ্টেম্বৰ মাহত। তেতিয়া প্ৰায় 7% মান হৈ গৈছিলে অল অভাৰ ইণ্ডিয়াত সকলোবোৰ স্কুল ছেপ্টেম্বৰ 2020 পৰা আমাৰ স্কুলবোৰ খুলিছিলে। আৰু এতিয়াৰ গ্ৰাফটো আমি চাম, নতুন গ্ৰাফ 2021ৰ 5 আগষ্ট 2021। আজি 16 আগষ্ট, এতিয়া 5 আগষ্টটো মই অলপ দিনৰ আগৰ পালোঁ, এতিয়া 16 আগষ্টলৈকে গ্ৰাফটো বনোৱা নাই, গতিকে মই 5 আগষ্টৰ পালোঁ। চ' পজিটিভিটি কিমান আছে, 2.3। গতিকে তোমালোকে গম পাইছা যে আগৰ 2020 আগষ্টৰ মাহতকৈ এইবাৰ 2021 আগষ্ট মাহৰ কৰোণাৰ পজিটিভিটি বহুতেই কম আছে। 7 আছিলে এবাৰ আগৰ বছৰ, এবাৰ 2 আছে, এতিয়ালৈকে 2 হৈছে। এতিয়ালৈকে থাৰ্ড ৱেভ আহিলে মানে বৃদ্ধি হ'ব। গতিকে তোমালোকে এতিয়া ক্লিয়াৰ হৈ গৈছেনে তোমালোকৰ এইটো ছেকেণ্ড ৱেভ এনেকাই থাকিলে, থাৰ্ড ৱেভ নাহিলে মানে তোমালোকৰ স্কুল কলেজ সম্পূৰ্ণৰূপে খুলিব, এইটো নিশ্চিত হয়। আৰু যেতিয়া বাই চান্স মানে থাৰ্ড ৱেভটো আহিলে মানে বেলেগ ধৰণৰ হ'ব গ্ৰাফটো, আৰু তেতিয়া বেলেগ ধৰণৰ চৰকাৰে এনালাইজ কৰি কিনে বেলেগ নিৰ্ণয় ল'ব পাৰে। থাৰ্ড ৱেভ আহিলে মানে অলপ কেঞ্চেল হোৱা বা স্কুল কলেজ বন্ধ হোৱাৰ চান্সটো পূৰা বাঢ়ি যাব। কিন্তু এনেকাই থাকিলে মানে তোমালোকে আগৰ বছৰকে এইবাৰ বছৰত কৰোণাৰ পজিটিভিটি বহুতেই কম, তোমালোকে চাব পাৰা। গতিকে এইটো নিশ্চিত হৈ গৈছে মানে এইটো কৰোণাৰ ছেকেণ্ড ৱেভতে থাকিলে মানে বহুত জলদি স্কুল কলেজটো খুলিব আৰু এক্সাম হোৱাটো নিশ্চিত যদি থাৰ্ড ৱেভ নাহে। তোমালোকক মই প্ৰমাণৰ সৈতে দেখাইছোঁ। এতিয়া 2% আছে পজিটিভিটি, চোৱা আৰু এইটো মাহৰ 2021ৰ আগষ্ট মাহৰে, আৰু মই 2020 আগষ্ট মাহৰে মই দেখাইছোঁ পজিটিভিটি 7.7% আছে। গতিকে ছেপ্টেম্বৰ মাহৰ পৰা 2020 স্কুল খুলিছিলে। গতিকে এতিয়া স্কুল খোলাটো নিশ্চিত হয়। কিছুমান জেগাতো স্কুল খুলিব ষ্টাৰ্ট হৈছে, এফালে উত্তৰাখণ্ড মই শুনিছিলোঁ, মই নিউজত পাইছিলোঁ। গতিকে তোমালোকৰ এইটো প্ৰশ্নটো ক্লিয়াৰ হ'ল মানে এতিয়া ছেকেণ্ড ৱেভ থাকিলে মানে এক্সাম হোৱাটো নিশ্চিত হয়, এক্সাম কেঞ্চেল হোৱাটো কোনো কথাই নাহে। ছ'চিয়েল ডিষ্টেঞ্চিত এক্সাম কৰাব, থাৰ্ড ৱেভ আহিলে মানে এক্সামবোৰ কেঞ্চেল হ'ব। এনেধৰণে আৰু বিষয় মই তোমালোকক প্ৰমাণৰ সৈতে এনেধৰণে শিকাই থাকিম। গতিকে চেনেলটো ছাবস্ক্ৰাইব কৰি কিনে বেল আইকনটো দবাই থবা। বেলেগ ভিডিঅ'ত লগ পাম নেক্সট ভিডিঅ'ত। তেনেধৰণৰ তোমাৰ ইনফৰ্মেটিভ ভিডিঅ' মই বনাই থাকোঁ, চেনেলত চেক কৰি ল'বা। ক্লাছ 12ৰ ভিডিঅ' মই বনাওঁ, চেক কৰি ল'বা, চেনেলটোত আছে। তোমালোকৰ মই প্ৰশ্নটোৰ উত্তৰ দিবলৈ সক্ষম হ'লো বুলি ভাবিছা, আশা কৰিলোঁ। আৰু ভিডিঅ'টোৰ শেষত মই কৈছোঁ যে তোমালোকে চোৱা, 2020ত 7% আছিলে পজিটিভিটি, আৰু আগষ্ট মাহত 7% আছিলে, আৰু এতিয়া 2021ৰ 2% আছে। গতিকে তোমালোকে এতিয়া ক্লিয়াৰ হৈ গৈছেনে কি হ'ব। তোমালোকে ইয়াৰ ওপৰত তোমালোকে কি ভাবা, স্কুল কলেজৰ পৰীক্ষাৰ বিষয়ে কি ভাবা, কমেণ্ট কৰি কিনে মোক জনাবা। কমেণ্ট কৰিব নেপাহৰিবা। থেংক ইউ ফৰ ৱাচিং।